কৰি আছে কি ক'ব এই ক্ষেত্ৰত আপুনি? কিছু কথাটো ক'লে আমি একচুৱেলি কংগ্ৰেছ দলৰ প্ৰতিনিধি মাননীয় জিতেন্দ্ৰ সিং আমাৰ AICCৰ সাধাৰণ সম্পাদক অসমৰ তত্ত্বাৱধায়ক আৰু ৰিপন বৰা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তেখেতে আমাক দুজন বিধায়কক পঠাইছে এই খবৰটো লোৱাৰ কাৰণে। আমি কংগ্ৰেছ দল সঁচাকৈ মৰ্মান্বিত। এই দুখীয়া পৰিয়ালৰ যিটো ঘটনাটো হ'ল মানে এইটো গৰিহণাযোগ্য ধিক্কাৰযোগ্য। এইটো দায়ী কোন? এই কথাটো হ'ল আচল দায়ী কোন? পুলিচৰ হাতত ছুইচাইড নোট এখন আছে, তাতে নিশ্চয় কিবা উল্লেখ কৰিছে। এতিয়া আমাৰ সন্দেহ এজনে কৈছে NRCত নাম নাই এই কাৰণে হ'ব পাৰে, কিন্তু সঠিক কোনো ক'ব পৰা নাই। সেই এটা কাৰণ, দৰিদ্ৰতা মেইন কাৰণ, অভাৱ মানে নন প্লানিং মানে অপৰিকল্পিত যিটো লকডাউন তাৰ ফলত সৰু সৰু ক্ষুদ্ৰ ক্ষুদ্ৰ যিবিলাক ঋণ দিয়ে ঋণদাতাসকলে মেইন কাৰণ এইটো ওলাই পৰিছে। গতিকে সেই অভাৱটো দূৰ কৰিব কোনে? চৰকাৰে। আজি শিক্ষিত পৰিয়াল এইটো দুখীয়া কিন্তু শিক্ষিত, কিজানি এটা দিনত উচ্চ শিক্ষিত হ'ল হয়, আজি ছুইচাইড কৰিব লগা হ'ল। দায়ী চৰকাৰ। আৰু এতিয়া যিটো তদন্ত যিটো লেহেম গেতিয়া চলিছে, আপোনালোকে যিটো প্ৰশ্ন কৰিছে এইটো টোটেলি চৰকাৰ দায়ী। ইয়াতে আজি ইমান দিন উকলি গ'ল, আপোনালোকৰ অভিযোগ এইটো এতিয়ালৈ কোনো ফলপ্ৰসূ কোনো তদন্ত হোৱা নাই, পুলিচে কৰা নাই, নিজাববীয়াকৈ কেছ লৈছে নে নাই আমি নিশ্চয় খবৰ কৰিম। আৰু এটা কথা, এই ফেমিলিৰ ইয়াতে ভাড়া ঘৰত আছে। এতিয়া কৃষ্ণাইত যি গম পালোঁ কৃষ্ণাইত, তাৰমানে মই গোৱালপাৰা পূব সমষ্টিৰ বিধায়ক। মই নিশ্চয় এই পৰিয়ালটোৰ খবৰ ল'ম, তেওঁলোকৰ বংশৰ কোনে আছে নে আছে। মই অলপ পিছতে পুলিচক ফোন কৰিম, তাৰে OCক ফোন কৰিম, আৰু আমাৰ দলীয় যিখিনি কৰ্মকৰ্তা আছে তেওঁলোকক, তাৰে আমাৰ কৃষ্ণাইৰ ব্লক প্ৰেচিডেণ্ট আমাৰ দিলীপ ঘোষ, তেওঁক এইমাত্ৰ ফোন কৰিছিলোঁ, তেখেতসকলক লগাই দিম। মেইন কথাটো হ'ল এতিয়া এইটো কোনে, এইটো দুধনৈ নেকি কৰিম যে দুধনৈ কোনখিনিত ঘৰ, আৰু তেওঁলোকে নিশ্চয় গম পাব ইয়াতে কিয় আহিল। তেওঁলোক নিশ্চয় দৰিদ্ৰতাৰ কাৰণে কৰ্মসূত্ৰে আহিছে। কিন্তু চবচে বেয়া লাগিছে আপোনালোকে ইয়াতে কল সঁচাকৈ মানে ভিতৰটো কঁপি দিছে। ইমান এটা ভাল পৰিয়াল, ইমান মানে ছোৱালীকেইজনী ইমান মানে নম্ৰ ভদ্ৰ, BSc পাছ কৰাৰ পিছতো কোনোবা চক্ৰৰ প্ৰেছাৰত পৰি যদি এইটো বাধ্য হৈ যদি এইটো কৰিছে, এইটো পুলিচ উদ্ধাৰ কৰিব লাগিব। আমি বিৰোধী দল হিচাপত কৈছোঁ, স্পষ্ট ভাষাত কৈছোঁ, এইটো পুলিচক বাধ্য কৰাম আমি এইটো সঠিক তদন্ত কৰাৰ কাৰণে। তেওঁলোকে যদি লেহেম গতিয়ে কিবা তদন্ত আৰম্ভ কৰিছে, আমি কিন্তু এইটো চুপচাপ বহি নাথাকোঁ, এইটো খাটাং। আচ্ছা, ইতিমধ্যে দুজন কেমেৰাৰ সন্মুখত কালি প্ৰকাশ পাইছে আৰু বাতৰিত সেই তাকে কৈছিল, আৰক্ষীয়ে যদি কেছটো লোৱা নাই, যদি তদন্ত কৰা নাই, আমি ইয়াতে বিৰোধী দল হিচাপত কৈছোঁ এইটো আমি বাধ্য কৰাম। যিটো দুষ্ট চক্ৰ যদি হয় হ'ব নহয়, যিটো দুষ্ট চক্ৰৰ কাৰণে এই ঘটনাটো হ'ব লগা হ'ল, পানিছমেণ্ট পাবই লাগিব, তেওঁলোকৰ বিৰুদ্ধে কেছ ল'বই লাগিব, তেওঁলোকক এৰেষ্ট কৰিবই লাগিব, আৰু এইটো কোৰ্টত বিচাৰ হ'বই লাগিব, সঠিক বিচাৰ। আৰু যদি কোনো নাই এই পৰিয়ালৰ, আমি খবৰ কৰিম। আমি কংগ্ৰেছ দল এই পৰিয়ালৰ হৈ আছোঁ, আৰু এই পৰিয়ালটোক ন্যায় বিচাৰ দিবই লাগিব। কংগ্ৰেছ যুদ্ধ কৰিব, যুঁজি থাকিব ন্যায় নোপোৱালৈ।